মাজনী কলে গ'ল মাজনী 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 ড্ৰাইভাৰ মাজনী কলে গ'ল হে নাজানো নহয় ক'ত গ'ল তুমি ইয়াতে বহি আছা তুমি গম নোপোৱা গম নাপাওঁ ইয়াতে মই এফালে চাই আছো ও বাপা এ কি ইমান দেৰি হ'ল দেখা দেখি নাই একেবাৰে কঁকাল চকাল বিহে গেলে ৰখাতে তাকেইতো একেবাৰে সাজি কাচি ওলাব বুলি আমাক ৰেডি হৈ থাকিবা দিছি হয় না ইমান দেৰি কৰে তাই অত দেৰি পে ৰখি চব জোগাৰে হ'ল ফোনো ৰিচিভ কৰা নাই মেকআপ কৰি আছে কিজানি মোবাইলটো কৰবাত থৈ সেইকাৰণে তো মই কৈছিলো গাঁৱৰা পিয়া না হলি একো সাজন কাছনে কৰবা নালগি লয় লগালগ লৈ আহিবা পাৰলো আনচনৰ নিজৰ পছন্দ মতে অলপ টাইম ৰখে মাই আহিয়ে নাপাইছো নে মাই 2 ঘণ্টা আগতে মেছেজ এটা দি থৈ দিছে চাই বাবা চা ভালকে চা মাই বিয়া নহয় বোলে ঘৰত গুচি গেল মায়েকৰ লগত কি কয় এ প্ৰভু কি হ'ব এতিয়া এই কাৰণে মই কৈছিলো অচিন কাঠত থুৰা নলগাবি বুলি তই মোৰ কথা নুশুনলি নহয় এতিয়া মোৰ মতে এটা ধুনীয়া গাঁৱৰ পৰা ছোৱালী আনি দিম বিয়া পাতি দিম যো আমি কান্দবা নালগে যো কতে মাই তো কতে তই এই ড্ৰেছত কি ইগলা ফুলৰ সৰাহি লৈ পেলে হে নহয় হে কি যে কব মোৰ মতাটো মস্ত অকামান্য কাম চাম একো নকৰে ঘৰতে বহি থাকে সেইকাৰণে বোলো নাংমেন মন্দিৰত যে প্ৰাৰ্থনা কৰি আহিলি অলপমান কিজানি কাণ্ড জ্ঞান দিয়ে ভগৱানে কাম চাম কৰে সেই বুলিহে আহিলো ৰ'ব মাই তই আজি আৰু ইগলা কি বকবা দুছা বিয়াৰ দিনাখনে কি ধুনীয়াকে পিন্ধি উৰি আহিব লাগে তই আৰু ইগলা কি ভেজ দুছা কৰবতো সি কাম তই চিন্তা কৰবা নালাগে মই আছো না তই চিন্তা নকৰবি যা ঐ ৰবাচোন ৰবা ক'ত এনেকে দৌৰি আছা গোটেই গাঁওখন তোমাক বিচাৰি আছো অকমান হাজবেণ্ডৰ লগত কিবা লাগিল বুলিয়ে গুচি আহিব লাগে নে অলপো মৰম নাই হাজবেণ্ডৰ প্ৰতি বলা আছে বলক সোনকালে বলক ৰ'ব ক'ত ইফালে যাই আছে ইফালে যাব লাগছে ইফালেহে ঘৰ আমাৰ এইটো চাইডে কিবা শৰ্টকাট আছে নেকি কি তুমি নিজৰ ঘৰটোৱে পাহৰি গৈছা ৰাস্তা ইফালে কি ক'ত ভাবি থাকা তাকেতো বিয়াৰ দিনাৰ পৰা আজিক লাগি কুটা এটা তত নথয় একো এটা নকৰে যিদিনাখন মোক ঘৰত নিছিল সিদিনাখনৰ পৰা বোলে কৈছিল কাম কৰিম নাই আমো নাই বতলিও নাই মাই কি ইমান চিন্তা কৰিছে তই আৰু মই একে লগ হ'ম না আগে বিয়াখন নিয়ম নীতিখিনি কৰি লৈ আমি তাক কাম কৰবা দিম তো চিন্তা নকৰবি তই এতিয়া ঘৰত যাও কাপোৰযোৰা পিন্ধি আহিবি কি গিলা ড্ৰেছ পিন্ধাই তই মাথা চাথা গৰম হৈছে না কি আছে সেই মাইকে যি লৈ গৈছিল সেই কিবা খুৱাই পঠাইছে কিজানি মা হয়ে তো তাই আপুনি ক'ত লৈ আহিছে দেখোন মোক নিজৰ ঘৰটো চিনি পোৱা নাই এইটোতো মোৰ ঘৰ নহয় বাদ দিয়াহে অলপ এটা কাজিয়া লাগিল বুলিয়ে ইমান আৰু এইবিলাক দেখুৱাব নালাগে এইটোৱে আমাৰ ঘৰ আহা এইটো মোৰ ঘৰ নহয় প্লিজ মোক মোৰ ঘৰত থৈ আহক আহা বেছি মাত কৈ নাথাকিবা আহা প্লিজ মোৰ ঘৰত থৈ আহক না মোৰ এইটো ঘৰ নহয় মই নাযাওঁ হ'ব মই বুজি পাইছো তো মই নাযাওঁ আপুনি কিয় বুজি নাপায় নাযাওঁ হ'ব এই সৰু কথা এটাতে লাগি ইমান এখন সংসাৰ নষ্ট কৰিব নালাগে আহা একো নহয় নাযাওঁ প্লিজ মোক মোৰ ঘৰত থৈ আহক না প্লিজ কাণত ধৰিছো আজিৰ পৰা একো নকৰো বুজিছা প্লিজ কৈছো মোৰ এইটো ঘৰ নহয় মই নাযাওঁ তুমি এই সাধাৰণ কথাটা যদি মাৰ ঘৰত গুচি যোৱা মোৰ কি সন্মান থাকিব তাকো দৌৰি গৈছা এইবিলাক হ'ব পাৰে নেকি নহয় মোৰ ঘৰ নহয় ধৰিছো চোৱা কাণত প্লিজ মা আইছা মা ক'ত গৈছিলে আজি বাৰ মোক এৰি থৈ নাচবি দে বাবু আজিৰ পৰা মাৰে ক'তো নাযায় মই পুৰা বিচাৰি লৈ আহিছো নাযায় মই তোৰ মা নহয় মই তোৰ মা নহয়
নখুলবি কৈ দিছো তুম কেনে মানুহে গুণ্ডা না কি বাবা ধৰাৰ নিচিনা কিডনেপ কৰি লৈছা মোক হা মই তোমাৰ ওপৰত কেছ দিম কৈ দিছো হা কি কই হৰু ঐ আগতে আলি তো নিজে নিজে জোৰ জবস্তি ঘৰৰ ভিতৰত সোমালি এতিয়া তোক বিয়া পাতি দিম বুলি কৈছো এইবাৰ আৰু আমাৰ ওপৰতে কেছ দিয়া তই কি কথা কই তাকেতো তুমি দেখোন মোক ভাল পাইছিলা এটা মাই মান্তি হৈছি বিয়া কৰাই দিব কি বকি আছা মনে মনে থাক তই তোৰ লগত মই কিতে বিয়া হলো দেহাত নাই মাংস বিজলি বাহান পাই বিয়া হলো মই হে মাই এনকে থাকিলি নহয় দে এই কজা সুজা ডক্টৰ সক্টৰ দেখাব লাগব বল ভিতৰ লৈ বল এই কিবা এটা হল যো লৈ যা ভিতৰত এই ভিতৰত লৈ তুম কেনে মানুহে তুমি ইমান কিয় বুজি নোপোৱা হৈছে হা ইমান বুজি নোপোৱাকৈ অবুজন হৈ আছা বিয়াখন যে মিছা মিছা বুলি কৈ আছা এই বাবুৰ মুখলৈ এবাৰ নোচোৱা কিয় এই ফটোখন চোৱাচোন কিমান ধুনীয়া লাগিছে আমাক হে প্ৰভু এইবিলাক কি হৈ আছে মোৰ লগত চোৱাচোন কিমান ধুনীয়া লাগিছে তোমাক বিয়াৰ পিছতে ঐ কি হৈছে তোমাৰ কি হৈছে ঐ বাবু এইফালে আছোন তুমি অলপ ৰেষ্ট লোৱা ঐ বাবু বল আমি মাৰ কাৰণে কিবা এটা তোমাৰ পাপ লাগব হে দাদা মোক যাবা দিয়ে এই কি দাদা কমাইছে এই বেলেগত তিৰিকে ধৰি ৰাখছা মই বিয়া এই হৰু এই মই অলপমান ঠঙা লৈছে তাইক হেৰি কৰি দিম ৰ অলপমান ঠঙা উলিয়াই দিম ৰ বেছিকে ঠঙা দিম দেওহে লাগছি না ভূতে লাগছি যা 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 কিবা লাগছি যা মা বন্ধ কৰক ও মা বুলি মাছে মোক তাই গুচাইছি এ মাছা কি আছে ক মা আপোনাক মই মা বুলি মাতছো মোক যাবা দিয়ক মোৰ এটা চলি আছে মই বিয়া হোৱা আগতে হা আগতে বিয়া হোৱা চলিও এটা আছে ও মাই মোক যাবা দিয়ক তাহাঁতে মোক বিচাৰি আছে কিজানি চলিও আছে বিয়া হৈছে আৰু ঐ গুৰু তই ক'ত তিৰি বিয়া কৰছ তিৰি আনছ হা আপোনালোকে মাৰামাৰি বন্ধ কৰক মোক যাবা দিয়ক ক'ৰ পাগলা ঘৰত আহি পৰলো মই কি মাৰলি হেই তোৰ ধৰি মাৰ খালো কি নাটক কৰি আছা মই নাটক কৰা নাই হে দাদা মোক যাবা দিয়ক কি হৈছে হে মাই সঁচা কৰি পাগলা হৈছি ঐ সৰু এইগিলা কথা বাদ দি তাইক এতিয়া ৰুমত লৈ যা মই অলপমান কিবা খাৱাৰ ব্যৱস্থা কৰোঁ ধৰ তাই এইগিলা নাটক কৰি থাকিলি নহয় তাইক পিছত ব্যৱস্থা কৰা হ'ব